স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি কথা পাতিম আপোনাৰ ইণ্ডিয়ান নেভিত খালী হোৱা প্ৰায় ২৭টা পোষ্টৰ বিষয়ে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ জব ন'টিফিকেশ্যনৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পাবৰ বাবে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান নেভিত আপোনাৰ ২৭টা পোষ্ট ওলাইছিল। ইয়াত প্ৰাৰ্থীজন আনমেৰিড হ'ব লাগিব। প্ৰথম পোষ্টটো হৈছে আপোনাৰ এয়াৰ ফিচাৰ এপ্ৰেণ্টিছ। টোটেল পোষ্ট আছে ৫০০টা। ২ নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ছেকেণ্ডাৰী। টোটেল পোষ্ট আছে ২২০০টা, ২২০০টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ফ্ৰেণ্ডছ। প্ৰাৰ্থীজন হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব বিজ্ঞান শাখাত ৬০% নম্বৰ সহ। তাৰ উপৰিও ছাবজেক্ট কেইখন লাগিব মেথছ, ফিজিক্স, বায়'লজি, কেমেষ্ট্ৰি, কম্পিউটাৰ ছায়েন্সত আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব যিকোনো ৰিকগনাইজেশ্যন ইউনিভাৰ্চিটিৰ পৰা। ২ নম্বৰ পোষ্টটোত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10+2 লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। ছাবজেক্ট কেইখন আপোনাৰ মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু কম্পিউটাৰ ছায়েন্সত লৈ বৰ্ডৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। বয়সটো বিচাৰিছে আপোনাৰ প্ৰাৰ্থীজন ১ ফেব্ৰুৱাৰী ২০০০ৰ পৰা ৩১ জানুৱাৰী ২০০৩ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। ফ্ৰেণ্ডছ, দৰমহাটোৰ কথা উল্লেখ কৰিছে আপোনাৰ ট্ৰেইনিঙৰ সময়ত আপোনালোকক ১৪,৬০০ টকা দিব আৰু তাৰপিছত আপোনাৰ চেলেৰিটো হ'ব ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকালৈ প্ৰতি মাহিলী আৰু অন্যান্য সা সুবিধাসমূহ থাকিব। চিলেকশ্যন প্ৰচেছটো হ'ব এনেকুৱা ধৰণৰ: প্ৰথমত কম্পিউটাৰ বেছড এক্সাম হ'ব, তাৰপিছত আপোনাৰ ফিজিকেল ফিটনেছ টেষ্ট, তাৰপিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰ উপৰিও আপোনাৰ ইয়াত ফিজটো বিচাৰিছে আপোনাৰ ২৫০ টকা। হাউ টু এপ্লাই কেনেদৰে কৰিব? এপ্লাইটো আপোনাৰ অনলাইন মোডত হ'ব। অফিচিয়েল ৱেবছাইট এইটোত আপোনাৰ গৈ অনলাইন কৰিব পাৰিব ২৮ জুন ২০১৯ৰ পৰা ১০ জুলাই ২০১৯ৰ ভিতৰত। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই অলপ হ'লেও সুবিধা হ'ল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফুল এডভাৰটাইজমেণ্টটো চাব বিচাৰে ডিছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো চাব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।